ডিব্ৰুগড় ম'ম' লাভাৰ্ছখিনিৰ কাৰণে বহুত ধুনীয়া এখন দোকান দেখাই আছে হওক কিমান আৰু একেখিনি ম'মকে খাই থাকিম আজি অলপ বেলেগ টাইপৰ ম'ম' ট্ৰাই কৰোঁ আহক অলপমান বেলেগ টাইপৰ ম'ম' খাবলৈ কাৰণে মন গ'ল আজি অৰ্ডাৰ দিলোঁ চিকেন মালাই ম'ম' আৰু ইয়াৰ বনোৱা প্ৰচেছটো অকণমান চাই লওক ইয়াত অকল চিকেন মালাই ম'ম' নহয় সকলোবোৰ ম'ম'ই পোৱা যায় যেনেকৈ প্লেইন ম'ম' ফ্ৰাইড ম'ম' আৰু মালাই ম'ম' কাৰণ এইখন দোকান ম'ম'ৰ কাৰণে স্পেচিয়েল ইয়াত মই সকলোকেইটা আইটেমে ট্ৰাই কৰিম কিবা এটা বেলেগ খাম বুলি আজি মই ট্ৰাই কৰিলোঁ এই মালাই ম'ম'টো কিন্তু সঁচাকৈ মজা লাগিলে তাৰ পাছতে মই ট্ৰাই কৰিলোঁ মোৰ অল টাইম ফ্ৰাইড ম'ম'টো সঁচাকৈ ইয়াৰ টেষ্টটো বহুতে ধুনীয়া আছিলে ইয়াৰ চাইজকেইটাও বহুত ডাঙৰ নৰ্মেল ম'ম'কেইটাও ঠিকে আছিলে ইয়াৰ চাইজকেইটাও ডাঙৰ ৰ'ব ইয়াত অকল ম'ম' নহয় বিভিন্ন ধৰণৰ জুচো আপোনালোকে খাবলৈ কাৰণে পাৰিব কাৰণ এইখনৰ নাম হৈছে ম'ম' এণ্ড জুচ কোম্পানী চ' এড্ৰেছটো দি দিওঁ মই ইয়াত খাই পিনে সঁচাকৈ ভাল পালোঁ আপোনালোকেও আহিব ডিব্ৰুগড়ৰ চৌকিটিঙি ফিল্ডৰ ওচৰত আহি পিনে এই ক্লক টাৱাৰটো পাৰ কৰি পিনে ডিব্ৰুগড় আছু অফিচৰ কিনাৰতে লাগি